বন্ধু বান্ধৱীসকল পাতত দিয়া মাছ খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন। মই কিন্তু বিৰাট ভাল পাওঁ। আজি পাতত দিয়া মাছেই বনাব ওলাইছোঁ। এইফালে লৈছোঁ কেইটামান কেঁচা জলকীয়া আৰু দুকোহমান নহৰু। মাছখিনিত আগতেই নিমখ হালধি আৰু তেল সানি লৈছোঁ আৰু এইফালে কেইটুকুমান পিঁয়াজো কাটি লৈছোঁ। পাতত দিয়া মাছ বনাবলৈ বহুতে হালধি পাতৰ ব্যৱহাৰ কৰে, কিন্তু মই আজি কলপাতেই ল'লোঁ। হালধি পাত আছিলে কিন্তু দিয়াহে নহ'ল, পিছতহে মনত পৰিছে। চোতালৰে অ'ত ত'ত দুজোপামান মানধনিয়াও হৈ আছিলে, তাৰ পৰা দুটা মানধনিয়াৰ পাত ছিঙি ল'লোঁ। মানধনিয়াৰ গোন্ধটো যে ইমান ভাল লাগে। আৰু চোতালৰ আগতে থকা নৰসিংহডালৰ পৰা দেউতাই দুটা কুমলীয়া পাতো ছিঙি দিলে। নৰসিংহ আৰু মাছৰ কম্বিনেশ্যনটো সঁচাকৈ বৰ ধুনীয়া লাগে। এয়া ধুই তাতে দি ল'লোঁ। মই কিন্তু কুটি লোৱা নাই দেই, আপোনালোকে বনালে কুটিও ল'ব পাৰে। আৰু এইফালে দেউতাকে বান্ধিবলৈ দিলোঁ। তেওঁ আচলতে ধুনীয়াকৈ বান্ধিব জানে, সেয়েহে মই বান্ধিলে হয়তো ক'ৰবাত খুলিও যাব পাৰে। তেওঁক ধুনীয়াকৈ মেৰিয়াই বান্ধি দিবলৈ দিলোঁ। এইফালে জুই ৰেডি হৈ আছিলে। আমি গুণাতাৰেৰে বান্ধিছোঁ, কাৰণ জুইত দিলে হয়তো বেলেগেৰে বান্ধিলে খুলিও যাব পাৰে, সেয়েহে আমি গুণাতাৰেৰে বান্ধিলোঁ। আৰু জুইত ধুনীয়াকৈ দি ইলুটি শিলুটি কৰি অলপ সময় ৰখি ৰখি চাই আছোঁ। দুয়োটা ছাইডে সমানে তাপ পাবৰ বাবে এনেকৈ তলে ওপৰে খৰিবোৰ জাপি দিছোঁ, যাতে সোনকালে দুয়োটা ছাইড সিজি যায়। কিছু সময় অপেক্ষা কৰাৰ পাছতে ফাইনেলি আমাৰ পাতত দিয়া মাছৰ পিটিকা হ'বলৈ গৈ আছে। এয়া জুইৰ পৰা উঠাই ল'লোঁ আৰু এটা বাচনত লৈ খুলিবলৈ যত্ন কৰিছোঁ। খোলাৰ সময়ত যে এটা ইমান ধুনীয়া গোন্ধ ওলাইছিলে, ধোঁৱাৰ লগতে মিলি মানধনিয়া, নৰসিংহ, তেল, নহৰু, পিঁয়াজ এই সকলোবোৰ মিলি যে এটা ইমান সুন্দৰ গোন্ধ আহিছিলে, আচৰিত। আৰু ইমান ধুনীয়াকৈ সিজি গৈছিলে। এয়া জলকীয়াকেইটা চাওকচোন কি ধুনীয়াকৈ সিজি গৈছে। মই গৰমে গৰমে কলপাতখনত আটাইবোৰ উলিয়াই ল'লোঁ। যদিও মই পাতত দিওঁতে পিঁয়াজ দিছিলোঁ, তথাপিও মই ওপৰত অকণমান কেঁচা পিঁয়াজ কুটি দিলোঁ। আৰু আদা যিহেতু মই দিয়া নাছিলোঁ, কেঁচা আদা অকণমানো কুটি দিলোঁ। তাৰপাছত ধুনীয়াকৈ পিটিকি ল'লোঁ। পিটিকি থাকোঁতে মনত পৰিলে যে হয়তো নিমখ অকণমান কম হ'ব পাৰে, সেয়েহে মই অকণমান নিমখ আকৌ এড কৰি দিলোঁ। লগতে অকণমান মিঠাতেলো মই আকৌ এড কৰিলোঁ, যিহেতু পেৰা মিঠাতেল, গোন্ধটো আহিলে বহুত ভাল লাগিব। আৰু কাজি নেমু আছিল যিহেতু অলপমান কাজি নেমু চেপি দিলোঁ, তাৰ বাবে গোন্ধটো আৰু ধুনীয়া হৈছিল। আৰু ধুনীয়াকৈ সানি ল'লোঁ। আৰু হৈ গ'ল এয়া আমাৰ পাতত দিয়া মাছৰ পিটিকা ৰেডি। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিল। দেখিবলৈ বাৰু ইমান ধুনীয়া হোৱা নাই, তথাপিও বহুত ভাল লাগিছিলে। আপোনালোকে কেনেধৰণে খায় সেয়াও মোক জনাবচোন। আপোনালোকৰ ষ্টাইলতো কেতিয়াবা বনাই খাই চাম।